গুৱাহাটীৰ পৰা আহি আছোঁ। প্ৰথমে আপোনালোকক কংফু ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ 10ম ৰাষ্ট্ৰীয় কংফু চেম্পিয়ন কামৰূপৰ খেলুৱৈৰ সফলতা। আমি জনাই আছোঁ যে বেংগল কংফু এছ'চিয়েশ্যনৰ দ্বাৰা পশ্চিমবংগত আয়োজিত 10ম ৰাষ্ট্ৰীয় কংফু চেম্পিয়নৰ বিভিন্ন শাখাত অসমৰ কেইবাগৰাকী প্ৰতিভাৱান খেলুৱৈ স্বৰ্ণ পদকৰ লগতে সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। আহকচোন আমি তেওঁলোকৰ পৰা জানো তেওঁলোকৰ মনৰ অনুভৱ। পাৰালৈ ঘূৰি পাৰা আৰু মই কংফু এছ'চিয়েটৰ ৱেষ্ট বেংগলত গৈ কাটা আৰু কংফুৰ খেল খেলিছিলোঁ আৰু তাত মই 2টা সোণৰ পদক লাভ কৰিছোঁ। মই নগাঁও জিলাৰ কামৰূপত আহিছোঁ। মই অসমৰ সৈতে ৱেষ্ট বেংগলত চিত্তৰঞ্জনত কংফু খেলিবলৈ গৈছিলোঁ। তাত মই ফাইটিঙত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছোঁ আৰু কাটাত ৰূপৰ পদক পাবলৈ সক্ষম হৈছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী ৰশ্মি ভূঞা। মই নগাঁও কামৰূপৰ পৰা অসমৰ হৈ ৱেষ্ট বেংগলত খেলিব গৈছিলোঁ। তাত মই ফাইটিং কৰিছিলোঁ। ফাইটিঙত মই গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছোঁ। নমস্কাৰ। কাশ্যপ, মই কামপুৰ বজাৰত থাকোঁ আৰু মই কামপুৰ বজাৰৰ পৰা কুংফু এছ'চিয়েশ্যনৰ পিনৰ পৰা ৱেষ্ট বেংগলৰ চিত্তৰঞ্জন ঠাইখনত নেশ্যনেলছ খেলিবলৈ গৈছিলোঁ। মই সেই খেলত কাটাত সোণৰ পদক আৰু ফাইটিঙত ৰূপৰ পদক পাবলৈ সক্ষম হৈছোঁ। মই নগাঁও জিলাৰ কামপুৰৰ পৰা আহিছোঁ। মই অসমৰ ৱেষ্ট বেংগল চিত্তৰঞ্জনত খেলিব গৈছিলোঁ। মই ফাইটিঙত সোণৰ পদক পাবলৈ সক্ষম হৈছোঁ। নমস্কাৰ। নমস্কাৰ, মোৰ নাম খুশবু কোঁৱৰ। মই নগাঁও জিলাৰ কামপুৰৰ হয়। আমি অসমৰ হৈ ৱেষ্ট বেংগলৰ চিত্তৰঞ্জনত কংফু খেলিবলৈ গৈছিলোঁ আৰু তাত মই ফাইটিঙত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছোঁ। ৱেষ্ট বেংগলত খেলিব গৈছিলোঁ আৰু আমাক মণিকা ভৰালী আমাৰ কোচ তেওঁ আমাক লৈ গৈছিলে আৰু লগতে গৌতম ছাৰ গুৱাহাটীৰ তেখেতৰ নেতৃত্বত আমি ৱেষ্ট বেংগলত খেলিব গৈছিলোঁ আৰু খেলি খুবেই ভাল লাগিছিলে আৰু থাকা মেনেজখিনিও গোটেইখিনি ভাল লাগিছে। তাত থাকিও ভাল লাগিছে আৰু ঘূৰিলোঁ ফুৰিলোঁ খুবেই বেছি ভাল লাগিছে। এই ক্ষেত্ৰত তোমাৰ প্ৰেৰণা কাৰ আছিল? প্ৰথম প্ৰেৰণা মণিকা ভৰালী মেমক মই দিছোঁ। তেওঁৱে আমাক পাৱাৰ দিছিলে যে আমি কেনেকৈ খেলিব লাগে। আমাক মানে এটা পাৱাৰ, আমাক জোচ এটা দিছিলে যে আমি মানে জিকিবই লাগিব, যে আমি গ'ল্ড মেডেল এটা পাব লাগিব। তো মেমে আমাক বহুত বেছি মানে প্ৰেৰণা জগাইছে। লগতে গৌতম ছাৰেও আমাক কেনেকৈ কি কৰিলে আমি ক'ত পইণ্ট পাম, কেনেকৈ কি কথা সকলোখিনি কৈছিলে। তো দুইজনকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভিডিঅ'টো সৰু আছে, কিন্তু শিশুসকলৰ যি প্ৰতিভা মাজত দেখাবলৈ চেষ্টা কৰিলোঁ। এইসকল শিশুৱেই অসমৰ অসমলৈ গৌৰৱ কঢ়িয়াই নিজৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই নিজৰ নাম জ্বলাবলৈ সক্ষম হৈছে। আমি আশাবাদী এইসকল যুৱক যুৱতীয়ে আমাৰ অসম জিলিকাব নিজৰ নাম নিজৰ কৰ্মৰ জৰিয়তে দেখুৱাব আৰু জগত জিলিকাব। আমি তেওঁলোকলৈ শুভেচ্ছা আৰু আশীৰ্বাদ প্ৰদান কৰিছোঁ। তেওঁলোকৰ এই খেলুৱৈ জগতখন সদায় উজ্জ্বল হওক তাকে কামনা কৰি এই অকণমানি ভিডিঅ'টো সামৰি মাৰিছোঁ।